নমস্কাৰ আগবাঢ়িছো খবৰৰ মাজলৈ আপোনালোকে চাই আছে আসাম এক্সপ্ৰেছ 24 ৰাজ্যত বৰ্তমানে অব্যাহত আছে আজাদী কা অমৃত মহোৎসৱৰ বিভিন্ন কাৰ্যসূচী মহোৎসৱৰ লগত সংগতি ৰাখি নগাঁৱৰ খেনচোৱাস্থিত FCI প্ৰাংগণত FCI আৰু FSDৰ উদ্যোগত এখনি বিশেষ সভাৰ আয়োজন কৰা হয় সভাত উপস্থিত থাকে AFCSLৰ অধ্যক্ষ ৰাজেন গোহাই সভাখনত বিশেষকৈ কৃষকৰ উন্নয়নৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা আঁচনিসমূহ কৃষকৰ উৎপাদিত ধান সঠিক মূল্যত ক্ৰয় কৰা আৰু নগাঁৱৰ কোন কোন স্থানত এইবোৰ সংৰক্ষণৰ ব্যৱস্থা আছে সেই সম্পৰ্কে এক আভাস দিয়া হয় সভাৰ প্ৰান্তত অধ্যক্ষগৰাকীয়ে নগাঁৱৰ খেনচোৱাস্থিত FCIৰ ভঁৰালটো পৰীক্ষা কৰি বিভিন্ন বিষয়ৰ বুজ লোৱাৰ লগতে শ্ৰমিকৰ লগত মত বিনিময় কৰে আজি অনুষ্ঠান সম্পৰ্কে চাওক আজি অমৃত মহোৎসৱ উপলক্ষে আজি FCI এটা অনুষ্ঠান অনুষ্ঠিত কৰিছিলে তালৈ আমন্ত্ৰণ কৰিলে আৰু সেই অনুষ্ঠানতে আমি বহুতো কথা আলোচনা কৰিলোঁ যিটোৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ অসমত 10 লাখ মেট্ৰিক টন পেডি ধান প্ৰক্ৰিয়া কৰাৰ এটা লক্ষ্য লৈছে আৰু এই লক্ষ্যটোত আমি FCI আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট এজেঞ্চি নাকফ নাফেড আৰু আসাম ফুড এণ্ড চিভিল ছাপ্লাই কৰ্পৰেশ্যন মিলি পেলাই আমি কৰিব লাগিব আৰু এইটো মাৰ্কেটিঙৰকো দিছে অলপ চলপ সকলোৱে মিলি আমি 10 লাখ তেখেতৰ যিটো লক্ষ্য আশা সপোন সেই সপোনটো যাতে আমি সফল কৰিব পাৰোঁ তাৰ ওপৰতো আলোচনা হ'ল আৰু যিখিনি আমাৰ হাৰ্ডলছ আছে অবষ্টেকলছ আছে সেইখিনিও কেনেকৈ আমি ৰিমুভ কৰি আমি এই যাত্ৰাত যাতে সফল হ'ব পাৰোঁ সেই ক্ষেত্ৰতো আমি আলোচনা কৰিছোঁ আৰু মই ভাবোঁ এই ক্ষেত্ৰত আমি সফল হ'ম আৰু তাকে আজি গোডাউনটো চালোঁ এটা ইয়াৰ যিটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ কম আছে গোডাউন কিয়নো আমাৰ ইয়াতো আছে টাউনত কিন্তু য'ত আমাৰ প্ৰকিউৰমেণ্ট হ'ব বা য'ত মিলিং হ'ব সেই চব জেগাত আমাৰ গোডাউনৰ অভাৱ আছে গতিকে সেইখিনি আমি কেনেকৈ অভাৰকাম কৰিব পাৰোঁ সেই বিষয়টো আমি আলোচনা কৰি আছোঁ ইতিমধ্যে য'ত আছে সেইখিনিক আমি আমাৰ হাতলৈ আনি পেলাই যাতে এই সমস্যাটো আমি মানে সমাধান কৰিব পাৰোঁ সেই ক্ষেত্ৰতো আমি সিদ্ধান্ত লৈছোঁ